নমস্কাৰ জ্যোতি পলাশ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ কেইটামান চাকৰি সম্পৰ্কীয় বাতৰি লৈ আহিছো। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে নিশ্চয় শ্বেয়াৰ কৰিব, কমেন্ট কৰিব আৰু আগলৈও এনে ধৰণৰ চাকৰি সম্পৰ্কীয় আৰু শিক্ষা সম্পৰ্কীয় বাতৰি পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। বৰ্তমান অসম চৰকাৰৰ সচিবালয় সেক্ৰেটাৰিয়েটত চাকৰি ওলাইছে। মুঠ পদৰ সংখ্যা 170টা, যিটো অনলাইন পদ্ধতিৰ দ্বাৰা আমি এপ্লাই কৰিব পাৰিম আৰু এপ্লাই কৰাৰ আগতে এক্সচেঞ্জ অফিচাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচাৰ নিজৰ নামটো ৰেজিষ্ট্ৰেশ্যন কৰা থাকিব লাগিব। ইয়াত লিখিছে এডভাৰটাইজমেণ্টত অনলাইন এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম দ্য ইণ্টেণ্ডিং এলিজিবল কেণ্ডিডেটছ হু আৰ citizens of India having registration number in employment exchange in the state of Assam। মুঠ পদৰ সংখ্যা 170টা আৰু স্কেলটো হ'ব 14,000 পৰা 49,000 আৰু গ্ৰেড পে হ'ব 8,700 আৰু চৰকাৰী যি সা সুবিধা থাকে সেই সা সুবিধাখিনিও পোৱা যাব। পোষ্টবিলাক আনৰিজাৰ্ভৰ কাৰণে 57টা আছে, ST প্লেইনছৰ কাৰণে 14টা, ST হিলছৰ কাৰণে 12টা, SC কাৰণে 14টা, OBC আৰু MOBCৰ কাৰণে 40টা, পাৰ্চন উইথ ডিজেবিলিটি মানে ফিজিকেল হেণ্ডিকেপ বিলাকৰ বাবে 14টা, ইকনমিকেলি উইকাৰ সেকশন মানে যিবিলাক দৰিদ্ৰ সীমাৰেখাৰ তলৰ তেওঁলোকৰ বাবে 19টা আৰু মহিলাৰ বাবে 30% পাৰ্চন আৰু ৰিজাৰ্ভেশ্যন ফৰ এক্স সাৰ্ভিস মানে 2% আৰু বয়সটো হৈছে 18 বছৰৰ পৰা 38 বছৰ বয়সৰ হ'ব লাগিব। তাৰ বাবে 5 বছৰ ST আৰু SC কাৰণে ৰিলেক্সেশ্যন থাকিব, 3 বছৰ OBC MOBCৰ বাবে ৰিলেক্সেশ্যন থাকিব, 2 বছৰ এক্স সাৰ্ভিসমেন মানে কাৰণে ৰিলেক্সেশ্যন থাকিব আৰু 10 বছৰ PWD মানে ফিজিকেলি হেণ্ডিকেপ কেণ্ডিডেটছৰ কাৰণে ৰিলেক্সেশ্যন থাকিব। এজ লিমিটটো অকল মেট্ৰিক SSLC চাৰ্টিফিকেটৰ দ্বাৰাহে নিৰ্ধাৰণ কৰা হ'ব, বাকী কোনো আন ডকুমেণ্টছৰ দ্বাৰা নিৰ্ধাৰণ কৰা নহ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন মানে শিক্ষাগত অৰ্হতা হ'ব লাগিব গ্ৰেজুৱেট এনি ডিচিপ্লিন, ছায়েন্স আৰ্টছ কমাৰ্চ যিকোনো ডিচিপ্লিনৰ হ'লেই হ'ব আৰু মিনিমাম পাৰ্চেণ্টেজ 45 হ'ব লাগিব, কিন্তু ST SC কাৰণে 40% হ'লেই হ'ব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ উপৰিও দ্য কেণ্ডিডেট মাষ্ট প্ৰচেছ অফ মিনিমাম 6 months ডিপ্ল'মা চাৰ্টিফিকেট ইন কম্পিউটাৰ প্ৰফিচিয়েঞ্চি ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট। ছমহীয়া কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। দে মাষ্ট হেভ গুড ৱৰ্কিং নলেজ অফ অফিচ প্ৰডাক্টিভিটি ছফ্টৱেৰ টুলছ মানে বেছিক যিখিনি কম্পিউটাৰৰ প্ৰয়োজন সেই বেছিক কম্পিউটাৰখিনি ভালকৈ জানিব লাগিব। মোড অফ চিলেকশ্যনটো কেনেকৈ হ'ব, তাৰপৰা চিলেকশ্যন প্ৰচেছটো কেনেদৰে হ'ব। চিলেকশ্যন প্ৰচেছটো হ'ব যে জেনেৰেল নলেজ আৰু জেনেৰেল ইংলিছৰ কাৰণে 150 মাৰ্কছৰ ৰিটেন এক্সাম হ'ব। নলেজ অফ কম্পিউটাৰ থিয়ৰীৰ কাৰণে 50 মাৰ্কছৰ ৰিটেন এক্সাম হ'ব। লেংগুৱেজ স্কিল টেষ্ট ইন আছামিজ, বেংগলী, উৰ্দু অৰ অল্টাৰনেটিভ ইংলিছৰ কাৰণে 50 মাৰ্কছৰ ৰিটেন এক্সাম হ'ব। টোটেল মাৰ্কছ হ'ব 250। আৰু কেনেধৰণে এপ্লাই কৰিব লাগিব, কেণ্ডিডেট আৰ ৰিকুৱাৰ্ড টু এপ্লাই প্ৰচিড ফ্ৰম দ্য থ্ৰু অনলাইন মোড। অকল অনলাইন মোডৰ মানে অনলাইনৰ যোগেদিহে এপ্লাই কৰিব পাৰিব, কোনো ধৰণৰ অফলাইনৰ যোগেদি এপ্লাই কৰিব নোৱাৰিব। আৰু ৰিক্ৰুইটমেণ্টটো www.recruitment.mendstate.in ইয়াৰ এডভাৰটাইজমেণ্টটো ভালদৰে উপলব্ধ হ'ব। এপ্লাই কৰিবৰ কাৰণে কি কি ডকুমেণ্টছ প্ৰয়োজন হ'ব, এ লেটেষ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, এডমিট কাৰ্ড অৰ চাৰ্টিফিকেট অফ SSLC এক্সামিনেশ্যন, গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট, স্কেন ছিগনেচাৰ, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, কম্পিউটাৰ ডিপ্ল'মা অৰ চাৰ্টিফিকেট, ডিক্লাৰেশ্যনছ ইন ফ্ৰম A আণ্ডাৰ দ্য ৰুল 5(1) of Assam Public Service
application of self family norms of direct requirements rules 2019 specimen copy is available in the website www.recruitmentmanstate.in. Next হ'ব কাষ্ট সাৰ্টিফিকেট লাগিব, ডিজেবিলিটি সাৰ্টিফিকেট লাগিব, ইনকাম সাৰ্টিফিকেট লাগিব যাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তিসকলৰ কাৰণে ইনকাম সাৰ্টিফিকেট লাগিব। যিবিলাক ইনকাম সাৰ্টিফিকেটৰ যিবিলাক ফৰ্ম সেইবিলাক এই তলৰ যেটো ৱেবসাইট সেই ৱেবসাইটটো মই ডেছক্ৰিপশ্যনত দি দিম আৰু ডেছক্ৰিপশ্যন বৰ্ডৰ পৰা আপোনালোকে ৱেবসাইটটো যিখিনি ফৰ্ম ফিজিকেল হেণ্ডিকেপৰ কাৰণে যিখিনি ফৰ্ম ইনকাম টেক্সৰ কাৰণে যিবিলাক ফৰ্ম সেইখিনি ফৰ্মখিনি ডাউনলোড কৰি ল'ব পাৰিব। ৰিচাৰ্চ বুকছ এণ্ড ডেট প্লিজ ইছ্যুজ এইবিলাকো তলত কৰি ল'ব পাৰিব আৰু লাষ্ট ডেট অফ এপ্লিকেশ্যন অন হ'ব 31 আগষ্ট 2020। 31 আগষ্ট 2020।